নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আজি মই বাবৰি শাকৰ লগত মাছৰ জোল বনাম। বাবৰি শাকখিনি ধুই মেলি টুকি লৈছোঁ, পানী নাথাকিলে ভাল হয়। ইফালে মাছখিনিও ফ্ৰাই কৰি লৈছোঁ। অকণমান ডিপ ফ্ৰাই কৰিলে আমাৰ ঘৰৰ সকলোৱে ভাল পায়, সেইটো কাৰণে অকণমান ডিপ ফ্ৰাই কৰি লৈছোঁ। ইফালে মই বাবৰি শাকখিনি একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ, যিমানখিনি পাৰোঁ তেতিয়া ভাল লাগে। এইফালে মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, গোটেইখিনি মাছ। এয়া কেৰাহীত তেল দি পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দিলে তৰকাৰীখনৰ সোৱাদেই বেলেগ হয়, সেইটো কাৰণে। আৰু পিঁয়াজ জলকীয়া এয়া ভাজি ল'ম অকণমান। তাৰপিছত মই অকণমান থেতেলিয়াই লোৱা নহৰু অকণমান দি দিছোঁ, তেতিয়া সোৱাদটো হয়। পিঁয়াজ নহৰু জলকীয়া গোটেইখিনি দি লৈছোঁ। তাৰপিছত মই ইয়াতে হালধি দি দিছোঁ, ইয়াতে নিমখো দি দিম। তাৰপিছত শাকখিনি দিলে একেবাৰে মিহলি হৈ যাব, আৰু শাকখিনিৰ ওপৰত দিলে মানে ওট এটা হয় যে লাগি লাগি ধৰে, সেইটো কাৰণে আগতীয়াকৈ দি লৈছোঁ। তাৰপিছত কাটি লোৱা শাক, বিলাহী, আলু গোটেইখিনি একেলগে দি লৈছোঁ, একেলগে জহি যাব, সেইটো কাৰণে দি লৈছোঁ। ভাল লাগিব তেতিয়া, জহি গ'লে তৰকাৰীখনৰ সোৱাদেই বেলেগ হ'ব। এইখিনি অকণমান জহিবলৈ ঢাকোনখন দি দিছোঁ কম ষ্টিমত। এয়া দি দিয়াৰ পিছত এয়া অকণমান লৰাই ইয়াতে পানী দি দিম মানুহ অনুযায়ী। আমাৰ 4জনৰ কাৰণে যোনখিনি বনোৱা হৈছিলে, সেইটো কাৰণে এইখিনিত পানী যিমানৰ জোখেদিয়ে পানী দিছোঁ। এইখিনি উতল অহালৈকে ঢাকোনখন আকৌ দি দিম। উতল অহাৰ পিছত মাছ পিচ দিলে ভাল লাগিব খাই। এয়া উতল অহাৰ পিছত মাছ দুপিচ দি দিছোঁ, আৰু 3জনৰ জোখেদি মাছখিনি বনাইছিলোঁ, মানে মাছৰ জোলখিনি। এয়া ঢাকোন দি দিম, আকৌ উতলিলে হৈ যাব আৰু খাব পৰা। এয়া গোটেই উতলি গ'ল, সিজিও গ'ল গোটেইখিনি একেবাৰে। এয়া আলুখিনি ভাঙি থৈ চাইছোঁ, সিজিছে, এতিয়া খাবৰ বাবে উপযোগী পূৰা। বাবৰি শাকৰ লগত মাছৰ জোল খাব পৰা উপযোগী হৈ গ'ল একেবাৰে, আৰু গোটেইখিনি সিজিলে মই চায়ো ল'লোঁ। আপোনালোকে খায়নে বাবৰি শাকৰ লগত মাছৰ জোল? মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।